Good morning guys. বহুত দিনৰ পাছত মোৰ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমাৰ সামাৰ ভেকেশনৰ প্ৰথমটো দিন হয়। আজি মানে আমি সকলোৱে মিলি আমাৰ পৰিয়ালটোৱে মিলি আমি মহা মৃত্যুঞ্জয় মন্দিৰ প্লাস বৰদুৱা যাবলৈ ওলাইছো। আমি সবে মিলি গৈ আছো আমাৰ পৰিয়ালটোৱে। এজনী আমাৰ বা হয়, বাও গৈছে আমাৰ লগত। আমাৰ লগত অহা একেলগে আমাৰ পাৰ্কিঙৰ গাড়ী হয়। গৈ আছো গাইস। তো গাইস ফাইনেলি আমি বৰদুৱা আহি পাই গলো। এয়া দেখিছে শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বৰদুৱাত। গতিকে আমি গৈ আছো, দেউতাও গৈ আছে। বৰদুৱা থানত আমি ভিতৰলৈ সোমাই গৈ আছো। এয়া আমি পাই গলো। গোটেই চাৰিওফালে দেখুৱাই দি আছো আপোনালোকক। আৰু ইয়াতে মানে কি হল এটা কথা আমি জানা নাছিলো। ইয়াত মানে জাতীয় সাজ পোছাক পৰিধান নকৰাকৈ ভিতৰত সোমাবলৈ নোৱাৰে। এইটো কথা আমি আগতীয়াকৈ জনা নাছিলো। ফাৰ্ষ্ট টাইম গৈছো যিহেতু। গতিকে আমিতো চাদৰ মেখেলা পিন্ধি যোৱা নাই, গতিকে আমি ভিতৰত সোমাব নাপালো। মই বাহিৰৰ পৰা কেমেৰা কৰিছো। এয়া দেখিছে আমি এতিয়া বাহিৰৰ পৰাই চাই আহি এফালে ফটো উঠিব আহি গলো গোটেই কেজনীয়ে। এয়া দেখিছে হাঁহি হাঁহি আহিছো পুৰা। এতিয়া আমি ফটো চটো উঠিম। এয়া আমি বৰদুৱাতে আছো বৰ্তমান। তাৰ পাছত আমি মৃত্যুঞ্জয় মন্দিৰত যাম। এয়া আমি সেৱা কাৰি ললো। তাৰ পাছতে আমি সেৱা কাৰি এয়া অকণমান আকৌ ফটো উঠিবলৈ আহি গলো। গোটেই কেজনী ফটো উঠাত ব্যস্ত হৈ আছে সবে। আমি যোনে যোনে আহিছিলো, আমি দুটা পৰিয়ালে আহিছো। এয়া দেখিছে মোৰ বা মাহঁতে আহি আছে, ইফালে বৌ বাৰ্লিন, আমি সবে আছো ভণ্টিহঁতে। এয়া দেখিছে বৰদুৱাৰে এটুকুৰা ঠাই হয় এইখিনি। ইমান বেছি ভাল লাগিছে নহয় থাকি ইয়াতে, ইমান বতাহ আহি থাকে। আজি মানে আহিছো আমি বৰদুৱা থানত। কেনেকুৱা লাগিছে আজি? বহুত বেছি ভাল লাগিছে মানে কি ক'ম। তো গাইজ আমি এতিয়া আছো বৰদুৱা থানত। বৰদুৱা থানৰ পিছত যাম আমি মৃত্যুঞ্জয় মন্দিৰ। তো চাই থাকিব ভিডিঅ'টো। হাই গাইস, বৰ্তমান আমি আহি পাই গলো মহা মৃত্যুঞ্জয় মন্দিৰত। এয়া দেখিছে আমি গৈ আছো। ইমান বেছি ডাঙৰ, বহুত গৰম গাইজ ফাইনেলি আহি পালো আমি মৃত্যুঞ্জয় মন্দিৰ। বহুত বেছি ভাল লাগি আছে। বহুত গৰম মানে আমি চেণ্ডেলো পিন্ধা নাই। এয়া আমাৰ ফেমিলি। তো গাইস এই বাজনীক দেখিছে, এই বাহঁতৰ ঘৰ হৈছে কঠীয়াতলিত। আমি তাতে গৈ ভাত পানী খাম, তাৰ পাছত খাই পেলাই ঘৰত যাম। ৰছী কেইটা ইফালে এয়া দোকান। ভিডিঅ'তে লক্ষ্য নকৰে মানে উঠি পেকটো মানে কেনেকৈ কৰি এয়া দেখিছে গাইস আমি এতিয়া গৈ আছো সবে মিলি। তাতে গৈ আমি পূজা কৰিম। এয়া দেখিছে ইমান ডাঙৰ।
ফাইনেলি গাইজ মহা মৃত্যুঞ্জয় মন্দিৰ দেখিছে ইমান বেছি শান্তি লাগিছে আহি ফাৰ্ষ্ট টাইম আহিছোঁ এবাৰ গাইজ ফাইনেলি দেখিছে মই পুৰা মন্দিৰটোৰ ওচৰতে আছোঁ আপোনালোকে সকলোৱে চাগে নিশ্চয় আহিছেই মোৰ আহি বহুত ভাল লাগিছে ভগৱানে পুৰা মন্দিৰতে খালি তুলো ওপৰত আহি গ'লোঁ এতিয়া দেখিছে ইমান ডাঙৰ মই দেখুৱাইছোঁ দূৰৰ পৰাহে দেখাব লাগিব ইমান এতিয়া আমাৰ চবৰে পূজা কৰি হৈ গ'ল এতিয়া আমি গৈ আছোঁ বাহঁতৰ ঘৰত গাইজ দেখিছে একেবাৰে মাথা চাথা বিষা অৱস্থা নাইকিয়া হৈ আহিছোঁ পুৰা গাইজ মই মানে বাহঁতৰ ঘৰত একদম ভিডিঅ' বনোৱা নহ'ল তাৰ পৰা ভাত চাত খাই পুৰা আমি ৰাতি ঘৰত ঘূৰি আহিলোঁ তাৰপিছত কালি আকৌ পাৰ্টি আছে আমাৰ ঘৰত ৰাতি বাৰ্লিনহঁতে যাব চ' গাইজ আহি পাই গ'ল বাৰ্লিনহঁতে এয়া দেখিছে মোবাইল চোৱাত চব ব্যস্ত হৈ আছে ৰাখি বাৰ্লিন গিছা চবে চাই আছে এইফালে তাৰপিছত ইফালে আছে মাহঁতে আছে আমি ভাত চাত খাম আৰু পাছত দেখুৱাইছোঁ আপোনালোকক চাই থাকিব এয়া সকলোৱে মিলি ভাত খাই আছে ময়ো খাম এইখিনিতে বহিম মাহঁতে এইফালে আৰু বাৰ্লিনহঁতৰ মা হয় এজনী বৌ হয় চবে দি আছে এইফালে আৰু দেউতাহঁতে বেলেগ এটা ৰুমত খাই আছে এয়া মাংস আছে মাছ কালি দিনটো পুৰা ঘূৰি ঘূৰি পুৰা ৰ'দত আহি পুৰা ভাগৰ তাৰপাছত আজি আকৌ ৰাতি পুৰা আৰামছে চবে মিলি খাইছোঁ আৰু এজনী বাৰ্লিন এয়া বৌ এতিয়া ময়ো খাম ইফালে দেউতাহঁতে খাই আছে তো আজিৰ কাৰণে বাই বাই গাইজ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব